নমস্কাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। সো আজি পৰিৱেশ শিক্ষণ শৈলী বা ইভিএছ পেডাগজিৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাব, ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পৰিৱেশ অধ্যয়নৰ বিভিন্ন সূচকসমূহ কি কি? পৰিৱেশ অধ্যয়নত 10টা সূচকক সামৰি লোৱা হয়। প্ৰথম সূচকটো হ'ল নিৰীক্ষণ আৰু প্ৰতিবেদন। ইয়াত কি কৰা হয়? সন্ধান অংশগ্ৰহণ কৰা হয়, ব্যাখ্যা আৰু কৰ্ম কৰা হয়, চিত্ৰ অধ্যয়ন, চিত্ৰ আৰু মানচিত্ৰ অংকন কৰা হয়। দ্বিতীয় সূচকটো হ'ল আলোচনা। আলোচনা কাৰ্যৰ জৰিয়তে শিশুৱে শিকে, লগতে শিশুটিৰ শুনা, কথা বাৰ্তা ব্যক্ত কৰা, মতামত আৰু আৱিষ্কাৰ কৰা কৌশলৰ বিকাশ হয়। তৃতীয় সূচকত ব্যক্ত কৰা, শিক্ষণৰ মানদণ্ড ব্যক্ত কৰিব পৰা এটা প্ৰয়োজনীয় সূচক, যেনে অংগী ভংগীৰে ব্যক্ত কৰা, মৌখিকভাৱে চিত্ৰৰ দ্বাৰা বা সৃজনীমূলক লিখন। 4 নম্বৰ, ব্যাখ্যা কৰা, নিজে যুক্তি দৰ্শাব পৰা, স্থানীয় সংযোগ কৰিব পৰা, ঘটনাৰ বিৱৰণ দিব পৰা। 5 নম্বৰ সূচকটো হ'ল বৰ্গীকৰণ কৰা, কোনো এটা বিষয়বস্তুক নিৰীক্ষণৰ দ্বাৰা সাদৃশ্য বৈসাদৃশ্য বাচিব পৰা। 6 নম্বৰ, প্ৰশ্ন কৰা, নজনা কথা বা বুজি নাপালে তাক প্ৰশ্ন কৰিব পৰা। 7 নম্বৰ সূচকটো হ'ল বিশ্লেষণ কৰা, পৰিস্থিতি অথবা ঘটনা সূত্ৰ দিব পৰা, সম্ভাৱ্য কাৰণ বিশ্লেষণ কৰিব পৰা বা পূৰ্বানুনিৰূপণ কৰিব পৰা। 8 নম্বৰ সূচকটো হ'ল প্ৰমাণীকৰণ, কোনো বস্তুৰ নিৰ্মাণ বা প্ৰমাণীকৰণ কৰা। 9 নম্বৰ সূচকটো হ'ল সমতা আৰু ন্যায়ৰ প্ৰযোজ্যতা, কোনো ভাল বেয়া আৰু গ্ৰহণযোগ্যতাৰ ধাৰণা কৰিব পৰা। 10 নম্বৰ সূচকটো হ'ল সহযোগিতা, আগ্ৰহ প্ৰকাশ কৰা, সহনশীলতাৰ ভাগ ল'ব পৰা হোৱা আৰু একেলগে কাম কৰাৰ মানসিকতা লাভ কৰা শিক্ষণৰ প্ৰয়োজনীয় সূচক।